আছামিজ ART কিটচেনলৈ স্বাগতম। আশা কৰিছোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকক খাবলৈ বহুত ভাল লগা ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। এই ৰেচিপিটো বনাবলৈ বহুত সহজ আৰু কম সময়ৰ ভিতৰতে এই সুন্দৰ ৰেচিপিটো বনাব পাৰি। ইয়াৰ মাজতে মই সকলোকে ধন্যবাদ দিব বিচাৰিছোঁ মোৰ চেনেলটোক এনেদৰে মৰম দিয়াৰ বাবে, আৰু আশা কৰিছোঁ এনেদৰে সকলোৱে মৰম দি থাকিব। এতিয়া আহক দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো। আজি মই ঢেকীয়া শাকৰ সৈতে মাছৰ ধুনীয়া ৰেচিপি এটা বনাই দেখুৱাবলৈ লৈছোঁ। এয়া ঢেকীয়া মই প্ৰথমতে থাল এখনত ছিঙি লৈছোঁ। এনেকৈ ঢেকীয়া শাকটো আপোনালোকে ছিঙি ল'ব। ঢেকীয়া শাকটো ছিঙা হৈ গৈছে। এয়া প্লেটত কেইপিচমান মাছ লৈছোঁ। মাছ কেইপিছত মই হালধি নিমখ সানি থৈছিলোঁ। এতিয়া কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। তেলটো গৰম হৈ গৈছে। এতিয়া মই মাছ কেইপিচ ফ্ৰাই কৰি লওঁ। মাছৰ দুইটা ছাইড ভালদৰে ফ্ৰাই কৰি ল'ব। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। থকা বেল আইকনটো টিপি দিব যাতে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব পাৰে। মাছ ফ্ৰাই হৈ গৈছে। এতিয়া মই প্লেট এখনত মাছ কেইপিচ উলিয়াই লওঁ। মাছ ফ্ৰাই কৰি থাকি যোৱা তেলতে মই এটা পিঁয়াজ কাটি লৈছিলোঁ, সেইখিনি ইয়াতে দি দিলোঁ। নহৰু 5 ফুটা দিলোঁ। জলকীয়া 4টামান দি দিলোঁ। হালধি দিলোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱালৈ ফ্ৰাই কৰি ল'ব। এতিয়া ঢেকীয়াখিনি ইয়াতে দি দিম। নিমখ দিলোঁ। আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দি দিব। এতিয়া গোটেইখিনি ভালদৰে লৰাই অলপ ফ্ৰাই কৰি ল'ব। এনেকৈ 3 মিনিটমান ফ্ৰাই কৰি ল'ব। এতিয়া ফ্ৰাই কৰি থোৱা মাছ কেইপিচ ইয়াতে যোগ কৰি দিলোঁ। মাছ দিয়াৰ পিছত মিডিয়াম ফ্লেমত 5 মিনিটমান ঢাকনিখন লগাই দিব। 5 মিনিট হৈ গৈছে। ঢাকনিখন খোলাৰ পাছত মিডিয়াম ফ্লেমত গোটেইখিনি ভালদৰে লৰাই 5 মিনিটমান ফ্ৰাই কৰিব। এয়া শাকটো ধুনীয়াকৈ সিজি গৈছে। ধুনীয়া কালাৰ উঠিছে। আজিৰ ৰেচিপি ৰেডি হৈ গৈছে। এই ঢেকীয়া আৰু মাছৰ ৰেচিপিটো আপোনালোকে ঘৰত বনাই খাই চাব, নিশ্চয় ভাল পাব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু
ফ্ৰেণ্ডছক শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।